গাঁওখনৰ ইমূৰৰ পৰা সিমূৰলৈকে ঘূৰিলোঁ, চিনেমা এজনীও দেখা নাপালোঁ। আজি পইচাকেইটা এনেই গ'ল যেনহে পাইছোঁ। মিছাতে এই টেটুডাল বনাই আনিলোঁ। অ' মদন, কেনিবা যাওঁ হ'বলা? বাহ, মানুহটো দেখোন দিনে দিনে ধুনীয়া হৈ পৰিছ। ঐ, তোৰ হাতত এয়া কি হ'ল? বাদ দে থ, তহঁতে এইবোৰ বুজি নাপাওঁ। এইটো টেটু বুলি কয়। পিছে তহঁতে ক'লে যাওঁ আৰু আমাৰ গাঁৱৰ চিনেমা কেইজনী যে দেখা পোৱা নাই? কিয়? আজি আমাৰ গাঁৱত ৰংগমঞ্চত বিহু আছে বুলি গম নাপাওঁ নেকি? সেইবাবেই গাঁৱৰ চিনেমা কেইজনীক দেখা পোৱা নাই। চিন্তা কৰিব নালাগে দে, আমাৰ পিছে পিছে চিনেমা কেইজনীও আহি আছে। এতিয়া আমি যাওঁ, ৰংগমঞ্চত আহিবি, তাতে লগ পাম। দে যা তহঁতে যা। এতিয়াহে অলপ মনটো পাতল পাতল যেন লাগিছে। চিনেমা এবাৰ ভাল পাই চাবা নেকি? নিজৰ মুখখন এবাৰ আইনাত চাই ল। বান্দৰৰ নিচিনা চেহেৰাটোলৈ ছোৱালী ভাল পাবলৈ আহিছ। ইমান ইনচাল? মোৰ নিচিনা হেণ্ডচাম ল'ৰা এটা পাবলৈ ভাগ্য লাগিব, কিন্তু কথাটো এবাৰ ভালকে ভাবি চোৱা। তোৰ লাজ বোলা বস্তুটো আছেনে নাই? এই বোকাজনক থৈ আহিছো। তই সঁচাকৈ নিলাজ দেই। দেউতাক কওঁগৈ নেকি এই বহাগতে তোমাক লৈ যাওঁ বুলি? তোৰ বেলেগ কাম নাই আৰু ন?
বাপেকে ভীম কৰোঁ এনেই ইমান কষ্ট কৰি মৰিলোঁ